বৰপেটাৰ আগমন দিয়াত হাডুডু খেল প্ৰতিযোগিতা। বৰপেটা জিলাৰ বাগবৰৰ আগমন দিয়াত অনুষ্ঠিত হয় হাডুডু খেল প্ৰতিযোগিতা। শ শ খেলপ্ৰেমী দৰ্শকে শান্তিপূৰ্ণভাৱে উপভোগ কৰে এই খেলখন। আগমন দিয়া যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এই হাডুডু খেল প্ৰতিযোগিতাখন। এই খেলত অংশগ্ৰহণ কৰে চাচৰা আৰু আগমন দিয়া হাডুডু দলে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আগমন দিয়া হাডুডু দলে চাচৰা দলক ২-১ গেমৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে। উক্ত খেলত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত DSP বাক্কেশ দেৱান, আবুল হুছেইন, জাহিদুল ইছলাম, শামছুৰ হক, সমাজসেৱক শ্বাহজাহান আলীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু অজস্ৰ ৰাইজ। চাচৰা আৰু আগমন দিয়াৰ মাজত অনুষ্ঠিত হয় আৰু এই খেলত আগমন দিয়া আৰু চাচৰাই ২-১ গ'লৰ ব্যৱধানত জয়লাভ কৰিছে। মই উভয় পক্ষৰ খেলুৱৈক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ খেল ইয়াত আমি কৰিব পাৰিছোঁ। দুয়ো দলৰ খেলুৱৈসকলে সুশৃংখলভাৱে আমাক খেল উপভোগ কৰাৰ কাৰণে সুবিধা কৰি দিছে। কোনো ধৰণৰ হাই আজি ইয়াত পোৱা নাই আৰু মই উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এখন হেৰাই যোৱা খেল, আমাৰ গ্ৰামাঞ্চলৰ পৰা হেৰাই যোৱা খেল এখন ইয়াতে অনুষ্ঠিত কৰি পেলাই আমাৰ পুৰণা কথাবিলাক আকৌ মনত কৰি দিছে। আমাৰ আগত আমি এইবিলাক খেল খেলিছোঁ আৰু এই খেল যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এই অঞ্চলৰ পৰাই আৰম্ভ হয় তাৰ আশা ৰাখি মই উদ্যোক্তা আৰু খেলুৱৈসকলক আৰু ইয়াত উপস্থিত থকা দৰ্শকসকলক মই ধন্যবাদ। পুৰস্কাৰটো কেনেকুৱা ধৰণৰ হৈছে? ইয়াতে প্ৰথম পুৰস্কাৰ গড্ৰেজ এটা আৰু ছেকেণ্ড প্ৰাইজ ষ্টিলৰ আৰু ফাৰ্ষ্ট প্ৰাইজ ফ্ৰিজ LG ফ্ৰিজ আৰু ছেকেণ্ড প্ৰাইজ হ'ল গড্ৰেজ।